কলিয়াবৰ যোগান বিভাগৰ নিৰ্দেশ মৰ্মে শিঙিমাৰীত সজাগতা সভা। সভাখনত লাউকা উন্নয়ন খণ্ডৰ এলেকাধীন পঞ্চায়তসমূহত ৰেচন কাৰ্ড সম্পৰ্কে এক বাছনি কমিটি গঠন কৰা হয়। আজি শিঙিমাৰীত এই বিষয়ে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। কোনে কোনে আবেদন কৰিব পাৰিব আৰু কাৰ কাৰ ৰেচন কাৰ্ড কৰ্তন হোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে সভাখনত আলোচনা কৰা হয়। সভাখনত উপস্থিত থাকে লাউকা মণ্ডল সংখ্যালঘু মৰ্চাৰ উপসভাপতি আবুল বাছাৰ আৰু কলিয়াবৰ জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ ইমৰান হুছেইনৰ লগতে শতাধিক ৰাইজ। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। আমার শিঙিমারীর গাঁও পঞ্চায়েত সভা অনুষ্ঠিত হয়। কলিয়াবর যোগান বিভাগের নির্দেশক্রমে আমার লাউকা উন্নয়ন খণ্ডের বিভিন্ন গাঁও পঞ্চায়েত রেশন কার্ড সন্দর্ভত এটি সজাগতামূলক সভা অনুষ্ঠিত হয়। প্রত্যেকবিলাক পঞ্চায়ত হয়ে আছে আর বাছনি কমিটি করা হয়েছে। আমি সামাজিক মাধ্যমের জড়িয়ে রাইজক আহ্বান জানাইছো, যিবিলাক মানুহৰ ৰেচন কাৰ্ড নাই তেখেতসকলে ৰেচন কাৰ্ডৰ ফৰ্ম লৈ আবেদন কৰক আৰু যিবিলাকৰ নতুন অন্তৰ্ভুক্ত কৰিব লাগে আজি 14 বছৰ বয়সলৈকে কৰিব নোৱাৰিব, 14 বছৰ ঊৰ্ধত এপ্লাই কৰিব বা অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু আমাৰ অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই